আপুনি বাৰু শালমইনা সমস্যাত জৰ্জৰিত নেকি? আপুনি বাৰু শালমইনাৰ বাবে লজ্জিত হৈছে নেকি? শালমইনা সমস্যাৰ সন্মুখীন হোৱাটো সঁচাকৈয়ে এক কঠিন কাম, বিশেষকৈ সেই সমস্যা যদি মুখমণ্ডলত সৃষ্টি হয়। প্ৰত্যেকজন কৈশোৰ আৰু কেতিয়াবা প্ৰাপ্তবয়স্ক লোকৰ বাবেও শালমইনা অভিশাপস্বৰূপ হৈ পৰে। বহুদিনৰ পৰা অপেক্ষা কৰা এটা অভ্যৰ্থনা অনুষ্ঠান অথবা এটা বিশেষ দিনৰ আগে আগে যদি মুখত শালমইনাই দেখা দিয়ে, তেন্তে সেয়া বিৰক্তিদায়ক হৈ পৰে। ছালক উজ্জ্বল আৰু জিলিকাই তুলিবৰ বাবে কৰা সকলো প্ৰচেষ্টা শালমইনাই নষ্ট কৰে। আজি আমি এনেকুৱা কিছুমান টিপছ দিম, যাৰ দ্বাৰা আপুনি টকা খৰচ নকৰাকৈ আৰু সময় ৰাখি কৰি ঘৰতে শালমইনা ঠিক কৰিব পাৰিব। নম্বৰ 1, তিতা নিমপাত অকণমান পানী আৰু অকণমান হালধি পাউডাৰৰ সৈতে পিহি শালমইনা খোৱা অংশত লগাওক আৰু 20-25 মিনিটমানৰ পাছত কুহুমীয়া গৰম পানীৰে ধুই দিয়ক। নম্বৰ 2, আপোনাৰ শালমইনাৰ ওপৰত অলপমান টুথপেষ্ট লগাই 15-20 মিনিটমানৰ পাছত ধুই দিয়ক। নম্বৰ 3, আপেল আৰু অকণমান মৌৰে এটা লেপ প্ৰস্তুত কৰি মুখত লগাওক। 15 মিনিটমানৰ পাছত প্ৰথমে গৰম পানীৰে আৰু পিছত ঠাণ্ডা পানীৰে ধুই পেলাওক। নম্বৰ 4, চন্দনৰ গুৰিত কেইটোপালমান কেঁচা গাখীৰ বা গোলাপ জল মিহলাই এটা লেপ তৈয়াৰ কৰি শালমইনা খোৱা অংশত 20-25 মিনিটমান সময় লগাই থওক আৰু পাছত গৰম পানীৰে লাহে লাহে ধুই দিয়ক। নম্বৰ 5, তুলসী পাত আৰু পানীৰে এটা লেপ তৈয়াৰ কৰি সংক্ৰমিত অংশত সানি লওক। গতিকে আজিৰ ভিডিঅ' ইমানেই আছিলে। যদিহে আপোনালোকে ভিডিঅ'টো ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব।